নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যিসকলে আমাৰ ভিডিঅ' নতুনকৈ চাই আছে, যিসকলে নাজানে তেওঁলোকক কওঁ, আমি যোৱা এবছৰ ধৰি ইউটিউবত ভিডিঅ' আগবঢ়াই আহিছোঁ আপোনালোকৰ কাৰণে। সপ্তাহত দুটাকৈ ভিডিঅ' আগবঢ়াওঁ। তাৰে আজি ছানডে আমাৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। গতিকে যিসকলে নাজানে তেওঁলোকে জানিব যে আমাৰ থাৰ্ছডে আৰু ছানডে দুটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়োৱা হয় আৰু মাজে সময়ে আপোনালোকৰ কাৰণে চেল ৰখা হয়। গতিকে আজি হৈছে ছানডে, আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছানডে ছুপাৰ চেল। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব সকলোৰে লগত, লগতে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আমি সদায় অধিকতম ৰেহাই মূল্যত আপোনালোকলৈ মেখেলা চাদৰ আগবঢ়াই থাকোঁ, কিন্তু আজি তাতোতকৈ অধিকতম ৰেহাই মূল্যত আপোনালোকৰ কাৰণে মেখেলা চাদৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো যাতে সকলোৱে শেষলৈকে চায়। ভিডিঅ'ৰ আৰম্ভণিতে দেখাম আজি পিয়ৰ টচৰ ৰিহা চাদৰ। পিয়ৰ টচৰ ৰিহা চাদৰ দেখুৱাবলৈ কৈ আছিলে মোক, আৰু আজি এনেকুৱা চাদৰ একেবাৰে ৰেহাই মূল্য লৈ আহিছোঁ আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব, ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছএপত এটা মেছেজ কৰিব। লগতে যদি আপোনালোকৰ বিশেষ কিবা জানিবলগীয়া থাকে আপোনালোকে কল কৰি জানি ল'ব পাৰিব। আৰু এইখন চাব, ইয়াৰে আচলৰ ডিজাইনটো চাওক। কেছৰ কামখিনি এনেকৈ কৰা হৈছে। পিয়ৰ টচৰ চাদৰ হ'ব আৰু এইবিলাক আমাৰ ধেমাজিৰ মাটিশালত বোৱা হয়। অকণো মাৰ নাই এইবিলাকত। আপোনালোকে আগৰ যিবিলাক টচৰ বা মুগাৰ কাপোৰ আছিলে সেইবিলাক কি হয়, মাৰ দিয়া থাকে, একদম খমখমাই থাকে। যেতিয়া পিন্ধি যায় কাপোৰযোৰ কাগজ পাতখিলাৰ নিচিনা খমখমাই থাকে। সেই খমখমাই যোৱাৰ কাৰণে মানুহে কি কৰিছিলে, আগতে মুগাৰ কাপোৰ বা টচৰ কাপোৰ পিন্ধিবলৈ ভয় কৰিছিলে। কিন্তু আজিৰ দিনত এইবিলাকত অকণো মাৰ ইউজ কৰা নাই, সুন্দৰকৈ পিন্ধিব পাৰে আৰু দীঘল বহল হ'ব। সকলো শকত চাইজৰ মহিলাই পিন্ধিব পাৰিব। পাৰিটো এনেকৈ চকলেট পাৰিত কৰি দিয়া হৈছে। পিয়ৰ টচৰ ৰিহা চাদৰ হ'ব। আৰু আজি এইখন চাদৰ আপোনালোকে অফাৰ প্ৰাইচ মাত্ৰ 1950 1950 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ আগতে এইবিলাক চাদৰৰ প্ৰাইচ আছিল 2200 টকা 2300 টকা এনেকৈ দি আছিলোঁ। কিন্তু আজি ছানডে ছুপাৰ চেলত আপোনালোকে লাভ কৰিব মাত্ৰ 1950 1950 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে যথেষ্ট কেছৰ ডিজাইন যথেষ্ট আছে। আপোনালোকে যিখনেই পচন্দ সেইখনেই ল'ব পাৰিব। মই গোটেইকেইখন ধুনীয়াকৈ দেখাই দিম আপোনালোকক আজি। এখন প্ৰথমে দেখাই দিলোঁ আৰু ইয়াৰে নেক্সট এখন আহিব। চাওক, কেছৰ ডিজাইনটো এনেকুৱা হ'ব। আপোনালোকৰ যিখন চাদৰে ভাল লাগে সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। চাইজ দীঘল বহল সকলো খুব ধুনীয়া জোখৰকৈ বোৱা হৈছে। ডাচ পিচকৈ বোৱা হৈছে। মাটিশালত বোৱা চাদৰ হয়, আমাৰ ধেমাজিতে বোৱা। এখন দেখিছে কেছৰ ডিজাইন এনেকুৱা হ'ব। আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আপোনালোকক যিখন চাদৰেই লাগে আৰু আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে এটা হোৱাটছএপত মেছেজ কৰিব। এইখন আহিব। ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব। দেখিছে, খুব সুন্দৰ ডাঠ পিচকৈ বোৱা হৈছে এইবিলাক চাদৰ। আৰু আজি অফাৰ প্ৰাইচ মাত্ৰ 1950 1950 টকাত আপোনালোকে আমাৰ পৰা এই চাদৰখন সংগ্ৰহ কৰিব পাৰিব। এইখন আছে চকলেট কেছত আছে, চকলেট পাৰি আৰু চকলেট কেছ হ'ব। দেখিছে এইখনো খুব সুন্দৰ। যিসকলে এনেকৈ চকলেট পাৰিত চকলেট কেছ এনেকৈ ল'ব বিচাৰে তেওঁলোকে এইখন ল'ব পাৰে। আপোনালোকে লৈ থ'ব পাৰে। এইবিলাক সময়ত বহুত দাম হয়। এইবিলাক আমাৰ ইয়াত ধেমাজিত অলপ দাম কম পাব, কিন্তু বাহিৰতে যদি আপোনালোকে বাহিৰত যদি কিনিবলৈ যায়, যেনে গুৱাহাটী, যোৰহাট, গোলাঘাট এনেকুৱা ডিষ্ট্ৰিক্টত যদি আপোনালোকে নগাঁৱৰ ফালে কিনিবলৈ যায়, নগাঁৱৰ ফালেতো প্ৰায় শুৱালকুছিৰ বস্তুৱে চলে। শুৱালকুছিৰ কাপোৰবিলাক আমাৰ ইয়াৰ নিচিনা নহয়। ইয়াৰ লগত আপোনালোকে ডিফাৰেঞ্চ পাব, প্ৰাইচটো ডিফাৰেঞ্চ পাব, কিন্তু কোৱালিটিও যথেষ্ট আমাৰ ধেমাজিৰ শালৰ নিচিনা নাপাব। আৰু এইবিলাক আপোনালোকে মাত্ৰ আমাৰ ওচৰত আজি 1950ত পাই আছে, 1950 টকাত পাই আছে। আৰু এইবিলাক চাদৰে যেতিয়া ছিজনত বিহুৰ সময়ত আপোনালোকে ল'ব বিচাৰে তেতিয়া আপোনালোকে এইবিলাক 2500 2600 কিছুমান ঠাইতো 3000 টকালৈকে এনেকুৱা চাদৰ বেচা মই দেখিছোঁ। গতিকে আপোনালোকে বহুত কম দামত পাই আছে আজি। আৰু যদি আপোনাৰ ওচৰত পইচা আছে, যদি আপোনাৰ বাজেটত মিলিছে, তেতিয়াহ'লে আপোনালোকে পটাপট এইবিলাক সংগ্ৰহ কৰি থ'ব পাৰে। খুবেই ধুনীয়া মাটিশালৰ পিয়ৰ টচৰ চাদৰ। এইখন আহিব। ইয়াৰে কেছৰ ডিজাইন এইটো দেখিছে, এনেকৈ ধুনীয়াকৈ কৰা হৈছে। পাৰিটো একেই চকলেট কালাৰতে আহিব, খুবেই ধুনীয়া। এইখন আছে। কেছৰ ডিজাইনটো এনেকুৱা হ'ব। এইটো
আৰু এখন আছে দেখাই দিছোঁ দেখিছে যথেষ্ট ডাঠ পিঠকৈ বোৱা হৈছে এইবিলাক চাদৰ আৰু ভাল লাগিলে মাত্ৰ আজি 1950 1950 টকাত আপোনালোকে এইখন চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই অফাৰ মাত্ৰ দুদিনৰ কাৰণে ৰখা হৈছে আপোনালোকে মঙলবাৰৰ দিনা ৰাতি 12 বজালৈকে এই অফাৰ ল'ব পাৰিব তাৰপিছত আৰু এইটো দামত আপোনালোকে নাপায় গতিকে সময় থাকোঁতে আপোনালোকে পটাপট সংগ্ৰহ কৰি লওক এইখন চাদৰ মই মেলি দেখাইছোঁ চাওকচোন কিমান ধুনীয়া ডাঠ পিঠকৈ বৈছে চাওক দেখিছে বহুত ধুনীয়াকৈ বোৱা হৈছে এইবিলাক মাত্ৰ 1950 1950 টকা ইয়াৰ পিছতে দেখাম ব্লেক টছৰ কেইখনমান চাদৰ ৰিহা চাদৰে হ'ব ব্লেক টছত বোৱা হৈছে ইয়াৰ প্ৰথমে দেখুওৱা কেইখন আছিলে নৰ্মেল টছত বোৱা আৰু এইকেইখন হ'ব ব্লেক টছ মানে ক'লা টছত বোৱা হ'ব আৰু কেছৰ ডিজাইন চাওক এনেকুৱা হ'ব এইকেইখনটো খুব ধুনীয়া হয় আৰু এইখন চাদৰো যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা আজি অফাৰ প্ৰাইচ মাত্ৰ 2120 2120 টকা 2120 আপোনালোকে সংগ্ৰহ কৰিব পাৰিব এইখন এখন আছে কেছৰ ডিজাইন চাওক এইটো দেখিছেনে যথেষ্ট ধুনীয়া ব্লেক টছৰ চাদৰ হ'ব আপোনালোকে ল'ব পাৰে আৰু এইখন চাদৰ আপোনালোকে যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব 2120 2120 টকা এখন আছে কেছৰ ডিজাইন চাওক এইটো অনলি 2120 খুব ধুনীয়া ব্লেক টছৰ চাদৰ হ'ব এইখন পাব আপোনালোকে ৰেড পাৰীত পাব এইকেইখন মই যিকেইখন দেখাই আছিলোঁ চকলেট পাৰী দেখাই আছিলোঁ আপোনালোকক আৰু এইখন আহিব ৰেড পাৰীত এইখনো ব্লেক টছৰে হ'ব আৰু এইখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2120 2120 টকাত আপোনালোকে ব্লেক টছৰ এখন ৰিহা চাদৰ পিয়ৰ টছৰ ৰিহা চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাম পকোৱা সূতাৰ ৰিহা দেখাবৰ কাৰণে মোক কোনোবাই কমেণ্টত লিখিছিলে গতিকে যদি চাই আছে ভিডিঅ'টো আপোনালোকে সংগ্ৰহ কৰি ল'ব আৰু এইখন হ'ব পকোৱা সূতাৰ ৰিহা দীঘে বানিয়ে পকোৱা সূতা বোৱা হৈছে আৰু এই ৰিহাখনত আপোনালোকে ছাইডত পাৰি নাথাকিব এনেকৈ উকা হ'ব আৰু ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব কেছৰ ডিজাইনবিলাক প্ৰায় একেই হ'ব এইবিলাক আপোনালোকে চাদৰৰ তলত নামঘৰলৈ যাওঁতে পিন্ধি যাব পাৰে এইবিলাক পকোৱা সূতাৰ ৰিহা ইয়াৰে আপোনালোকে পাৰি থকা এটাও ৰিহা পাব চকলেট কালাৰত পাৰি আছে এইটো মই দেখাই থাকোঁ ভিডিঅ'ত আজি দেখাই দিয়া নাই আপোনালোকক এইখনেই লৈ আহিছোঁ আপোনালোকৰ কাৰণে যথেষ্ট ষ্টক আছে আপোনালোকে ল'ব পাৰিব আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 680 টকাত এইখন ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পকোৱা সূতাৰ ৰিহা ইয়াৰ পিছত এইযোৰ চাব চেমিনুনিৰ কাপোৰ অৰেঞ্জ কালাৰত থাকিব চেমিনুনিৰ কাপোৰ আৰু এই কাপোৰযোৰ আজি আপোনালোকৰ কাৰণে যথেষ্ট ৰেহাই মূল্যত লৈ আহিছোঁ আৰু এইযোৰ চাব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব কালাৰটো যথেষ্ট ধুনীয়া আৰু চেমিনুনিৰ কাপোৰ জানে যথেষ্ট ধুনীয়া চাইনিং এটা হয় কাৰণ পিয়ৰ নুনি সূতা যিহেতু বানীত বোৱা হয় আৰু এই কাপোৰযোৰৰ মাজে মাজে এনেকৈ ডিজাইন কৰা হৈছে লগতে এই চাদৰখনৰ মাজত এনেকৈ অকণমান গেৰো কৰি দিয়া হৈছে যিসকলে এনেকৈ গেৰো ডিজাইনৰ ভাল পায় আৰু এইবোৰ চিম্পল কাপোৰ আপোনালোকে সকলো চিম্পল এইবোৰ কাপোৰবিলাক আপোনালোকে সকলো অনুষ্ঠানতে এইবিলাক কাপোৰ সুন্দৰকৈ পিন্ধি যাব পাৰে আৰু যথেষ্ট গৰ্জিয়াছ হয় চেমিনুনিৰ কাপোৰ মই প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে থাকোঁ আপোনালোকক আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওক এনেকৈ বিচনী ঘাইত কৰা হৈছে এইখন চাদৰখন যথেষ্ট ধুনীয়া দীঘল বহল মাটিশালত বোৱা হয় আমাৰ ধেমাজিৰ শিপিনীসকলে বোৱা আৰু এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন হ'ব ইয়াৰে মেখেলা অৰেঞ্জ কালাৰত আছে আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব ইয়াৰে সাইড পাৰি অৰেঞ্জ কালাৰতে এনেকৈ ডাৰ্ককৈ বনাই দিয়া হৈছে সাইড পাৰি কেইটা আৰু লগতে পাব ব্লাউজৰ হিলে কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা অনলি 2800 2800 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব আজি অফাৰ প্ৰাইচত দি থকা হৈছে গতিকে আপোনালোকে পটাপট সংগ্ৰহ কৰি ল'ব পাৰে ইয়াৰ পিছতে দেখাম এইযোৰ ৰেড কালাৰৰ পদ্মিনী সূতাৰ কাপোৰ হ'ব এখন হ'ব ইয়াৰে চাদৰখন যথেষ্ট ধুনীয়া আঁচলটো চাওক যথেষ্ট ধুনীয়া মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আঁচলৰ ডিজাইনটো ৰেড কালাৰত হ'ব আৰু ৰেড কালাৰ কাপোৰ একেবাৰে ষ্টক নাথাকে আৰু মাজত চাওক এইবিলাক বুটাবিলাক একেবাৰে ঘন ঘনকৈ কৰা হৈছে পদ্মিনী সূতাৰ কাপোৰ হ'ব এইযোৰ আৰু ইয়াৰে এখন এইকেইটা হ'ব সাইড পাৰি এইকেইটা সাইড পাৰি ব্লাউজৰ পিছ পাই যাব আপোনালোকে কাপোৰযোৰৰ লগত আৰু ইয়াৰে এখন হ'ব মেখেলা 7টা সাইড পাৰি আছে এটা ব্লাউজৰ পিছত লগাবৰ কাৰণে আছে আৰু এই কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিছ দেখিছে এইটো ব্লাউজৰ পিছ আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2300 2300 টকাত এই কাপোৰযোৰ আপোনালোকে আজি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
তাৰ পিছতে চাব এইযোৰ ৰেড কালাৰৰ এনেকুৱা গেৰো ডিজাইনৰ মেখেলা চাদৰ হ'ব আচলটো এনেকৈ মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে দেখিছে এনেকৈ মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে ৰেডত থাকিব কাপোৰযোৰ আৰু গোটেই গাতে খুব হেভিকৈ কাম কৰা হৈছে কাপোৰযোৰৰ আৰু এইটো হ'ব সাইড গেৰো ইয়াৰ মাজতে এনেকৈ গেৰো ডিজাইনৰ হ'ব কাপোৰযোৰ আৰু গোটেইখন চাদৰখন দেখিছে গোটেই ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰা হৈছে কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি নাপাব এইযোৰ কাপোৰৰ লগত সাইড পাৰি নাথাকে আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে যথেষ্ট ধুনীয়াকৈ কাম কৰা হৈছে মেখেলাখন আৰু এই কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা অনলি 2700 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে এইযোৰ পেৰট গ্ৰীণ কালাৰ আছে সেমি নুনিৰ কাপোৰ ট্ৰেডিশনেল ডিজাইনত কৰি অনা হৈছে আৰু কাপোৰযোৰৰ ফুলৰ কামখিনি ডলি সূতাৰে কৰা হৈছে কেমেৰাত কালাৰটো যথেষ্ট ডাল আহিছে একেবাৰে ভাল অহা নাই কালাৰটো আপোনালোকে ফটো বিচাৰিলে ফটো লৈ ল'ব পাৰিব মই ফটোটো এড কৰি দিম সাইডত সব এখন চাদৰখন হ'ব আৰু গোটেই চাদৰখনতে এনেকৈ তিনিটাকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে আচলৰ ডিজাইনটো সব কেনেকৈ হ'ব ব্লু আৰু ইয়েলো কালাৰত কৰা হৈছে এই কাপোৰযোৰৰ সাইড পাৰি কেইটা চাব যথেষ্ট ধুনীয়াকৈ সাইড পাৰি কেইটা বনোৱা হৈছে সব এইকেইটা সাইড পাৰি মই ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত দেখিছে বহুত ধুনীয়াকৈ বনাইছে সাইড পাৰি কেইটা লগতে আপোনালোকে ব্লাউজৰ পিচটো পাব সেম কালাৰতে পাব ব্লাউজৰ পিচটো এইটো আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা দেখিছে এখন মেখেলা কাপোৰযোৰ কিন্তু যথেষ্ট ধুনীয়া কেমেৰাত কালাৰটো একেবাৰে ভাল অহা নাই দেখিছে আৰু এই কাপোৰযোৰ আজি অফাৰ প্ৰাইচ মাত্ৰ 3100 3100 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব চাওক খুবেই ধুনীয়া এইটো প্ৰাইচত আপোনালোকে আগলৈ নাপায় মাত্ৰ দুদিনৰ কাৰণে অফাৰ দিয়া হৈছে গতিকে আপোনালোকে সময় থাকোঁতে ফটাফট সংগ্ৰহ কৰিব তাৰপিছত সেমি নুনিৰ এযোৰ বহুতেই ধুনীয়া এটা কালাৰ এযোৰ অসমীয়া ডিজাইনত বনোৱা হৈছে আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব আৰু গোটেই গাতে এনেকৈ বুটা কৰি দিয়া হৈছে এইবিলাক দেখিছে গোটেই গাতে এনেকৈ বুটা কৰি দিয়া হৈছে সেমি নুনিৰ কাপোৰ কালাৰটো যথেষ্ট ধুনীয়া হয় আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে দেখিছে এখন মেখেলা আৰু কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি পাব এইকেইটা সাইড পাৰি লগতে ব্লাউজৰ পিচ পাব আৰু কাপোৰযোৰ ভাল লাগিলে মাত্ৰ আজি 2800 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এযোৰ ইয়েলো কালাৰৰ পদ্মিনী সূতাৰ কাপোৰ যথেষ্ট হেভি ডিজাইনত আনিছোঁ এইযোৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব খুব হেভিকৈ কৰা হৈছে আৰু এই কালাৰটো যথেষ্ট ধুনীয়া হয় সকলো মহিলাকে খুব ভাল লাগে পিন্ধিলে আৰু আচলটো চাওক এনেকৈ মাল্টি কালাৰত আছে কাপোৰযোৰ আৰু গোটেই চাদৰখন মই মেলি দেখাই দিম আপোনালোকক মাজৰ বুটাখিনি চাব কিমান ধুনীয়াকৈ কৰা হৈছে আৰু কোৱালিটি চাবচোন যথেষ্ট ধুনীয়া হয় কোৱালিটি দেখিছে ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক এখন চাদৰখন আৰু এইবিলাক কাপোৰ যিকোনো পাৰ্টি এটেণ্ড কৰিবৰ কাৰণে যথেষ্ট ধুনীয়া খুব ধুনীয়া আৰু এই কাপোৰযোৰৰ সাইড পাৰি কেইটা চাব এনেকৈ ফুল পটিত বিচনী ঘাইটো এনেকৈ ফুল পটিত বনাই দিয়া হৈছে বিচনী ঘাইটো দেখিছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখনো বহুত ধুনীয়া ওপৰলৈকে কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আজি ল'ব বিচাৰিলে আজি আপোনালোকে অফাৰ প্ৰাইচ মাত্ৰ 3500 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যথেষ্ট হেভি এযোৰ পদ্মিনী সূতাৰ পিয়ৰ পদ্মিনী সূতাৰ মেখেলা চাদৰ ইয়াৰ পিছতে চাব এযোৰ ব্লু কালাৰত পদ্মিনী সূতাৰ কাপোৰ হ'ব আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে কাপোৰযোৰত আৰু এইখন হ'ব চাদৰখনৰ মাজত চাব এনেকৈ অকণমান ডিজাইন কৰা হৈছে দেখিছে ধৰিব পাৰিছে আৰু চাওক গোটেই গাতে এনেকৈ ঘনকৈ বুটাৰ কামখিনি কৰা হৈছে যথেষ্ট ধুনীয়া খুব ধুনীয়াকৈ বুটাৰ কামখিনি কৰা হৈছে ব্লু কালাৰ থাকিব কাপোৰযোৰ আৰু ইয়াৰে এইখন হ'ব মেখেলা দেখিছে এইখন হ'ব মেখেলা আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি
এইকেইটা সাইড পাৰি লগতে ব্লাউজৰ পিস পাব আপোনালোকে আৰু কাপোৰযোৰ আজি অফাৰ প্ৰাইস মাত্ৰ 2600 2600 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে লৈ আহিছো পিওৰ নুনিৰ এযোৰ খুব সুন্দৰ মেখেলা চাদৰ আৰু ইয়াৰে এইখন হ'ব চাদৰখন ৰাণী পিংকত হ'ব পিওৰ নুনিৰ মেখেলা চাদৰ হ'ব এইখন এই চাদৰখনৰ মাজত চাব কেমেৰাত একেবাৰে ওচৰৰ পৰা দেখাই দিম খুব সুন্দৰকৈ বুটাৰ কামখিনি চাব খুব ধুনীয়াকৈ এজোপা গছৰ এনেকে ডিজাইনত বনাই দিয়া হৈছে বুটাৰ কামখিনি পিওৰ নুনি হোৱাইট কালাৰৰ মেখেলা চাদৰ হ'ব আৰু এইখন চাদৰখন হ'ব প্ৰথমে এইখন চাদৰখন হ'ব আৰু এই চাদৰখনৰ এইকেইটা হ'ব সাইড পাৰি আপোনালোকে সাইড পাৰি কেইটা লগাই ল'বও পাৰে নল'বও পাৰে সুন্দৰকৈ পিন্ধিব পাৰে পিওৰ নুনি মেখেলা চাদৰ গৰমত পিন্ধিবলৈ বহুতেই ধুনীয়া হয় পিওৰ নুনিৰ মেখেলা চাদৰ আৰু এই কাপোৰযোৰৰ এখন হ'ব মেখেলা ব্লাউজ পিসটো পাব সিম্পল হ'ব এটা পাৰি থাকিব প্ৰায় 38 পান্নাত হ'ব এখন মেখেলা আপোনালোকে ভাল লাগিলে কাপোৰযোৰ আজি অফাৰ প্ৰাইস মাত্ৰ 4000 4000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই কাপোৰযোৰ যদি আপোনালোকে মাৰ্কেটত কিনিবলৈ যায় 4800 টকা 4500 টকা তলত আপোনালোকে কেতিয়াও কিনিব নোৱাৰে কিন্তু আজি আমাৰ ওচৰত মাত্ৰ অফাৰ প্ৰাইস 4000ত পাই আছে আপোনালোকে গতিকে স্ক্ৰিনশ্বটটো লওক আৰু দেৰি নকৰিব তাৰ পিছতে এইযোৰ পিওৰ নুনি ৰেড কালাৰত হ'ব এইখন চাদৰখন দেখিছে এইখন চাদৰখন এনেকে আৰু গোটেই চাদৰখনতে খুব হেভিকৈ বুটাৰ কাম কৰা হৈছে কাপোৰযোৰ পিওৰ নুনিৰ মেখেলা চাদৰ হ'ব এইখন ৰেডত হ'ব ফুলৰ কামখিনি ৰেডত হ'ব কাপোৰযোৰ বেছ কালাৰটো হোৱাইটতে আহিব দেখিছে আৰু ইয়াৰে এইখন হ'ব মেখেলা ব্লাউজৰ পিস পাব সিম্পল হ'ব এটা পাৰি থাকিব এখন মেখেলা 38 পান্নাত থাকিব এখন মেখেলা আৰু 38 পান্নাত থাকিলে প্ৰায় নৰ্মেল সাইজৰ মহিলাসকলে সকলোৱে পিন্ধিব পাৰে এইবিলা মেখেলা খুব সুন্দৰকৈ পিন্ধিব পাৰে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কাপোৰযোৰ সাইড পাৰি দেখিছে আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা অনলি 3700 3700 টকাত এই কাপোৰযোৰ আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে আৰু বহুতে ভাল পাইছে আমাৰ পৰা যিসকলে কাপোৰ লৈছে বহুতে আসলতে কমেন্টত লিখিছে আজিকালি কাপোৰবিলাক কেনেকুৱা পাইছে আমাৰ পৰা আৰু আপোনালোকেও যদি সংগ্ৰহ কৰে তেতিয়াহলে নতুনকৈ যদি সংগ্ৰহ কৰে আপোনালোকে আমাক কমেন্টত লিখিব আমাৰ কাপোৰসমূহ কেনেকুৱা পাইছে গতিকে আমাৰ ভিডিঅ'সমূহ চাই যাব বুলি আশা কৰিলো আৰু যিসকলে তেওঁলোকৰ মূল্যৱান সময় খৰচ কৰি আমাৰ ভিডিঅ'সমূহ চাই থাকে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল লগতে যিসকলে নতুনকৈ আহিছে তেওঁলোকেও চাব বুলি আশা কৰিলো আমাৰ ভিডিঅ'সমূহ কাৰণ আমি একেবাৰে ৰিজনেবল প্ৰাইচত কাপোৰসমূহ দিবলৈ চেষ্টা কৰোঁ গতিকে কাপোৰসমূহ চাব লগতে যদি চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে কম দামত এযোৰ হাতে বোৱা মেখেলা চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে ভিডিঅ'ৰ শেষত কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আমাৰ দোকানলৈ আহিব যিসকলে আহিবলৈ সুবিধা তেওঁলোকে আহিব আৰু যিসকলে আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ অনলাইনত পাৰচেজ কৰিব পাৰিব আৰু অনলাইনত পাৰচেজ কৰিবলৈ হ'লে আমাক আপোনালোকে অনলাইনত পেমেন্ট কৰিব লাগিব আপোনালোকে পেমেন্ট কৰাৰ আগতে কাপোৰযোৰ আছে নে নাই এবাৰ সুধি ল'ব হোৱাটছআপত আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ যিটো 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব আপোনালোকে তাতে গৈ সুধি ল'ব কাপোৰযোৰ আছে নে নাই প্ৰথমে আপোনালোকে স্ক্ৰিনশ্বটটো দিব তাৰপিছতে আপোনালোকক প্ৰাইচ ডিটেইলছ জনাই দিয়া হ'ব তাৰপিছত এটা নোটছ প্ৰেৰণ কৰা হ'ব আপোনালোকে নোটছটো ভালকৈ পঢ়ি চাই ল'ব তাতে আপোনালোকক পেমেণ্টৰ অপশ্যন দিয়া হ'ব আপোনালোকে তাৰপিছতে পেমেণ্ট কৰিব পেমেণ্টৰ পিছত আপোনালোকে এড্ৰেছ দিব আৰু আপোনালোকে যেনেকৈ এড্ৰেছ দিয়ে তেনেকৈ আপোনালোকৰ পাৰ্চেলসমূহ পঠিওৱা হ'ব আৰু আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰৰ যোগেদি পঠাওঁ DTDC কুৰিয়াৰ যদি আপোনাৰ ওচৰত নাই তেতিয়াহ'লে আমি ডাকঘৰৰ যোগেদিও পঠাওঁ গতিকে আপোনাৰ য'তেই সুবিধা তেনেকৈ আমাক এড্ৰেছটো আপুনি দিবলৈ কৈ দিব আমি সেই ধৰণে পঠিয়াবলৈ চেষ্টা কৰিম আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ